দিনে নিশা কষ্ট কৰি তেখেতৰ দীঘলীয়া এটা ৰাজনীতি উপলব্ধি আৰু অসমৰ জাতীয় জীৱন সমাজ জীৱন জাতি জনগোষ্ঠী জনজাতি সকলোৰো তেখেতৰ যিটো এটা উপলব্ধি এই উপলব্ধিৰ দ্বাৰাই এই চুক্তিটো কৰিব লাগিব বড়ো ভূমিত শান্তি আনিব লাগিব এই অঞ্চলত বসবাস কৰা ৰাইজক এটা ন্যায় দিব লাগিব এই কথাটো চিন্তা কৰি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিনে নিশা কাম কৰি আমাৰ শান্তি চুক্তি সম্পন্ন কৰাত সকলো দিশৰ পৰা সহায় কৰিছিলে আৰু নেতৃত্ব দিছিলে মই আজি আমাৰ এই সমাগম যিটো জনসমাগম হৈছে ইয়াত বড়োলেণ্ডবাসী প্ৰত্যেকজন মোৰ দাদা ভাই ভনীসকলক একবাৰ থিয় দি জোৰদাৰ হাত চাপৰি দিবলৈ অনুৰোধ কৰিছোঁ বড়োলেণ্ডত আজি আমি শান্তি স্থাপন কৰিবলৈ সক্ষম হৈছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মিছন ভিজন আৰু তেখেতৰ যি এটা দূৰদৰ্শী চিন্তাৰ কাৰণে বড়োলেণ্ডত আমি শান্তি স্থাপন কৰিবলৈ সক্ষম হৈছোঁ মই ধন্যবাদ জনাব বিচাৰিছোঁ যে আমাৰ এমডিবিৰ প্ৰাক্তন এমডিবিৰ নেতৃবৃন্দ নিখিল বড়ো ছাত্ৰ সন্থা ইউবিপিঅ আৰু বড়ো জাতীয় সংগঠন বড়োৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ জাতীয় সংগঠন বড়ো যিসকলে সেই সময়ত আমাক বিশ্বাস আৰু আস্থা ল'লে তেখেতসকলে বিশ্বাস কৰি এই শান্তি চুক্তিৰ দ্বাৰা যি এটা আমাৰ এই দফাবিলাক বিভিন্ন অধিকাৰবিলাক সমাধান হ'বলৈ গৈ আছে ইয়াত কোনো জনগোষ্ঠীৰ একো ক্ষতি নহয় এই কথাটো সবে বিশ্বাসত ৰাখি 2020 চনত শান্তি চুক্তিটো সকলো সমৰ্থন জনাইছিলে আৰু সেইকাৰণে আজি এই মুহূৰ্তত মই আমাৰ বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মক ধন্যবাদ জনাব বিচাৰিছোঁ তেখেতৰ যি দূৰদৰ্শী চিন্তা বড়োসকলৰ লগতে বড়োলেণ্ড অঞ্চলত বসবাস কৰা ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীবিলাকক সাংবিধানিক অধিকাৰ সামাজিক ন্যায় আৰু বিভিন্ন শিক্ষা আৰু যি আমাৰ ৰীতি নীতি সংস্কৃতিৰ অধিকাৰবিলাকক সাব্যস্ত কৰি এটা আত্মসন্মান লৈ জীয়াই থকাৰ এটা পৰিৱেশ গঢ়াৰ সপোন দেখিছিলে মই আমাৰ শ্বহীদসকলক ধন্যবাদ জনাব বিচাৰিছোঁ শ্বহীদসকলৰ যি বলিদান ইয়াৰ কাৰণে আজি বড়োলেণ্ড অঞ্চলত আমি সুন্দৰ এটা ডেভেলপমেণ্ট পাবলৈ সক্ষম হৈছোঁ শ্ৰদ্ধা ৰাইজ আমি মানৱ জাতি হিচাপে সদায় শান্তিপ্ৰিয় কিন্তু শান্তিপ্ৰিয় হ'লেও কিছুমান সময়ত বিভিন্ন কাৰণত আমাৰ অঞ্চলত অশান্তিয়ে দেখা দিয়ে আমাৰ অঞ্চলত হিংসাৰ পৰিৱেশে দেখা দিয়ে কিন্তু সেই হিংসা চিৰস্থায়ী নহয় চিৰযুগমীয়া নহয় আমি যদি সকলো এটা পজিটিভ এটা চিন্তা লৈ কাম কৰোঁ আমাৰ সকলো নেগেটিভ যি পৰিৱেশবিলাক যি আমাৰ মাজত থকা অশান্তিবিলাক আমি দূৰ কৰিব পাৰোঁ তেনেকৈ এটা চিন্তা ৰাখি 2020 চনৰ আগত আমি কাম কৰিছিলোঁ এটা সময়ত বড়োলেণ্ডত বন্দুক বাৰুদ অশান্তি বড়োৰ মাজত শান্তি নাই বড়ো অনাবড়োৰ পৰিৱেশ বিভিন্ন জনগোষ্ঠীৰ মাজত এটা হিংসাত্মক পৰিৱেশ আছিলে আৰু সেই পৰিৱেশত আমাৰ মাসকল আমাৰ বাইদেউসকল আমাৰ শিশুসকল আমাৰ খেতিয়কসকল আমাৰ শিক্ষাগুৰুসকল আমাৰ ব্যৱসায়ী গোষ্ঠী সকলো শ্ৰেণীৰ ৰাইজে সেই পৰিৱেশত যথেষ্ট কষ্ট পাইছিলে আৰু আজি মই বিটিআৰৰ এজন বাসিন্দা হিচাপে আনন্দিত হৈছোঁ যে আজিৰ সময়ত আমাৰ অঞ্চলৰ সকলো শ্ৰেণীৰ মানুহে সকলো ধৰ্ম বৰ্ণ ভাষা সংস্কৃতি সকলো শ্ৰেণীৰ মানুহে সকলো জাতি জনগোষ্ঠীৰ মানুহে শান্তিত বসবাস কৰিব পাৰিছে আমি আমাৰ কেতিয়াবা এসাঁজ ভাত নাপালেও আমি ইমান দুখ নাপাওঁ যেতিয়া আমাৰ অঞ্চলটো অশান্তি হয় নিৰাপত্তাহীনতাত ভুগিব লগা হয় আমি কিমানখিনি কষ্ট পাওঁ আৰু এই 5টা বছৰ আমাৰ সোণালী বছৰ আছিলে এই 5টা বছৰত আমি 40 বছৰত আমি বিচাৰি নোপোৱা এই 5টা বছৰত শান্তি আমি ঘূৰাই পাইছোঁ আজি শান্তি অহাৰ লগে লগে উন্নয়নৰ কাম কাজবিলাক আৰম্ভ হৈছে আৰু সেই উন্নয়নৰ কাম কাজৰ লগতে আমাৰ ৰাইজে সপোন দেখিবলৈ আজি সাহস কৰিব পাৰিছে এটা সময়ত সকলোৰে সপোন হেৰাই গৈছিলে কাৰণ আমি বহুতে ভাবিছিলে যে বড়োলেণ্ডত স্থিৰতা যিটো ঘূৰি আহিব লাগে স্বাভাৱিক পৰিৱেশ যিটো ঘূৰি আহিব লাগে এইটো কেতিয়াও নাহিব তেনেকুৱা এটা চিন্তা আছিলে এটা স্বাভাৱিক ঘূৰি অহাৰ লগে লগে শান্তি ঘূৰি অহাৰ লগে লগে সকলো জাতি জনগোষ্ঠীয়ে নিজৰ নিজৰ আশা আকাংক্ষা নিজৰ নিজৰ জনগোষ্ঠীৰ সপোনবিলাক বাস্তৱত ৰূপায়ণ কৰাৰ কাৰণে চিন্তা কৰিছে বিটিআৰ চৰকাৰত আমি ইউপিপিএল আৰু বিজেপি চৰকাৰ গঠন কৰাৰ পিছত প্ৰথমতে আমি চেষ্টা কৰিছোঁ যে শান্তি চুক্তিটো ৰূপায়ণ হ'ব লাগিব বড়ো জনগোষ্ঠীয়ে সংগ্ৰাম কৰিছে হিচাপে এই সংগ্ৰামী সত্তাক সন্মান জনাই আমাৰ শান্তি চুক্তিৰ বিভিন্ন দফাবিলাক ইয়াত ৰূপায়ণ হোৱাৰ কথাটো আমাৰ চৰকাৰখনে চিন্তা কৰিছে দ্বিতীয়তে আমি চিন্তা কৰিছোঁ
ইয়াত একেলগে সহবাসস্থান কৰা বিভিন্ন জাতি জনগোষ্ঠীয়ে শান্তিত বসবাস কৰিব পৰা এটা পৰিৱেশ গঢ়িব লাগিব। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অকল শান্তি চুক্তিতে মাৰ্গদৰ্শন কৰিছে এইটো নহয়, যোৱা 4টা বছৰত প্ৰত্যেকটো মুহূৰ্তত প্ৰত্যেকটো সময়ত বড়োলেণ্ডত হোৱা ক্ষুদ্ৰ ক্ষুদ্ৰ ঘটনাবিলাক মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক খবৰ লৈছে। তেখেতে আমাক প্ৰত্যেকটো ঘটনাৰ সমাধানৰ পথ আমাক দিছে। সেইকাৰণে আজি বড়োলেণ্ড অঞ্চলত আমি দেখিবলৈ পাইছোঁ বানপানীৰ সমস্যা হ'লে ৰাইজৰ কোনো ধৰণৰ অসুবিধা নহয়। এই বড়োলেণ্ড অঞ্চলত কিবা এটা যদি বেলেগ অঞ্চলত কিবা এটা সমস্যা হৈছে, বড়োলেণ্ড অঞ্চলত তেনেকুৱা কোনো সমস্যা নহয়। আৰু ইয়াৰ কাৰণে মই আপোনালোকক সকলোকে ধন্যবাদ জনাওঁ। আমাৰ চৰকাৰখনে চাইছোঁ যে স্বাধীনতাৰ পিছত কোনটো কোনটো সমস্যা সমাধান হোৱা নাছিলে, কি কি মেজৰ ইস্যু আছে, ইয়াৰ যাতায়াতৰ সমস্যা আছে, ৰাস্তা পদূলি বনাব লাগে। ইতিমধ্যে 4টা বছৰ আমাৰ চৰকাৰ হ'ল, মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক গুডউইল মিছন দিছে, য'ত আমি ৰাস্তা বনাইছোঁ আৰু বেলেগ বেলেগ যিটো ফাণ্ড আমি পাইছোঁ। আজি প্ৰায় 2000 কিলোমিটাৰ ৰাস্তা আমাৰ এই 4টা বছৰত নিৰ্মাণ কৰা হৈ গ'ল। বড়োলেণ্ড অঞ্চলৰ স্কুলবিলাকৰ অৱস্থা বেয়া আছিলে, আজি 1700 স্কুল আমি ৰিনোভেশ্যন কৰিছোঁ আৰু 150খন নতুন স্কুল নিৰ্মাণ কৰিবলৈ সক্ষম হৈছোঁ। বড়োলেণ্ড অঞ্চলত বড়োৰ লগতে সকলো জনগোষ্ঠীৰ ভূমিৰ সমস্যা আছিলে। এই ভূমিৰ সমস্যা লৈ বড়ো অনাবড়ো সৃষ্টি হৈছিলে। আমাৰ মাজত সন্দেহ এটা জনগোষ্ঠী আনটো জনগোষ্ঠীক সন্দেহ কৰিছিলে আৰু আগৰ প্ৰশাসনত যিসকল আছিলে, আগৰ শাসনত যিসকল আছিলে, সেইসকলে আমাৰ জ্বলন্ত সমস্যাবিলাক প্ৰায়ৰিটি আৰু ফ'কাছত ল'ব নোৱাৰাৰ কাৰণে বিভিন্ন মানুহৰ আজি যি বিশ্বাস এইটো হেৰাই গৈছিলে। কিন্তু আজি মই আমাৰ EM সকল MCLA সকল সকলোকে মই ধন্যবাদ দিব লাগিব। আজি সকলো একত্ৰিত হৈ টিম হিচাপে কাম কৰাত আমি 4টা বছৰত 2,43,000 পৰিয়ালৰ ভূমিৰ সমস্যা সমাধান কৰিব পাৰিছোঁ। অসমত এটা যুগান্তকাৰী এটা পৰিৱৰ্তন, এটা ঐতিহাসিক এটা পৰিৱৰ্তন ভূমিৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আনিছে। বসুন্ধৰা এটা নতুন প্ৰগ্ৰাম আৰম্ভ কৰি পেলাই এই বসুন্ধৰাৰ লেখীয়াকৈ আমিও ইয়াত বৈশ্যমুঠি আৰম্ভ কৰিছোঁ আৰু যোৱা 9টা মাহত আমি বৈশ্যমুঠি যিটো আমাৰ পৰ্টেল, ইয়াৰ দ্বাৰা অনলাইন সমস্যা সমাধান কৰা আৰম্ভ কৰি 9 মাহত 1 লাখ পৰিয়ালৰ সমস্যা আমি সমাধান কৰিলোঁ। এইটো আমাৰ কাৰণে এটা ডাঙৰ এচিভমেণ্ট। আগতে ৰুৰেল ডেভেলপমেণ্টৰ কামবিলাক হোৱা নাছিলে, আগতে ইৰিগেশ্যনৰ কামবিলাক হোৱা নাছিলে, আগতে বিভিন্ন ডিপাৰ্টমেণ্টৰ সংগ্ৰামৰ বিনিময়ত পোৱা তেজৰ ভালকে চলাব পাৰে আৰু ইয়াত কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰৰ আঁচনিবিলাক সঠিকভাৱে ৰূপায়ণ হয় আৰু বিটিআৰ চৰকাৰৰ দিয়া যিখিনি ফাণ্ড সেইটো ভালকে ইউটিলাইজ হয়, এইটো নজৰ ৰাখি আমি কাম কৰি আছোঁ। তো ইয়াৰ কাৰণে আজি আমি লাইভলিহুড মিছনৰ আণ্ডাৰত হাজাৰ হাজাৰ লোকক আজি আমাৰ লাইফ ষ্টক মিছন যিটো পশুপালনৰ আমি সহায় কৰিব পাৰিছোঁ। হৰ্টিকালচাৰত আমি এগ্ৰিকালচাৰত বিভিন্ন লাইভলিহুড কাম কৰাৰ কাৰণে আমি সহায় কৰিব পাৰিছোঁ। আমাৰ শিক্ষাটো ঠিক কৰাৰ কাৰণে KG to PG যিমান অনুষ্ঠান আছে প্ৰত্যেকটো অনুষ্ঠানক আমি সহায় কৰি আছোঁ। অসমত আজি গুণোৎসৱ হৈছে, এই গুণোৎসৱত যিসকল C আৰু D কেটেগৰীৰ আহে, বিটিআৰ চৰকাৰে C আৰু D কেটেগৰীক আমি স্পেচিয়েলি এটেনশ্যন দি পেলাই আমি শিক্ষাটো ঠিক কৰাৰ চেষ্টা কৰিছোঁ। অংক বিজ্ঞান শিক্ষকবিলাকক আমি বাহিৰত স্পেচিয়েল ট্ৰেইনিং কৰাই আনিছোঁ যাতে আমাৰ শিক্ষাটো ভাল কৰিব পাৰে। প্ৰত্যেকখন কলেজতে নাকৰ কাৰণে যি ফাণ্ড লাগে এই ফাণ্ডবিলাক কাউন্সিল চৰকাৰে দিয়া আৰম্ভ কৰিছে, যিখিনি আমাৰ ফাণ্ড আছে। গতিকে আজিৰ সময়ত যিসকল আমাৰ শিশু আছে, এই শিশুসকলৰ আগতে বহুত সমস্যা আছিলে, স্কুল ড্ৰপ আউট, চাইল্ড এবিউজ, ট্ৰাফিকিং, বিভিন্ন সমস্যা আছিলে। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমখনত শিশুৰ সমস্যা সমাধান কৰাৰ কাৰণে বিভিন্ন পদক্ষেপ হাতত লৈছে। এই পদক্ষেপ নিচিনাকৈ বড়োলেণ্ডতো আমি চাইল্ড ফ্ৰেণ্ডলি বিটিআৰ গঢ়াৰ কাৰণে আমাৰ শিশুসকলে যাতে 100% স্কুলত যাব পাৰে, কোনো শিশুৱে মাল নিউট্ৰিশ্যনত ভুগিব লগা নহয়, কোনো ইয়াত চাইল্ড ট্ৰেফিকিং নহয়, চাইল্ড ইবুজ নহয়, চাইল্ড লেবাৰ নহয়। এই কাৰণে আমাৰ টোটেল বাজেটৰ 1% আমি শিশুৰ কাৰণে ৰাখিছোঁ আৰু বিটিআৰৰ 420টা VCDCত আমি 420 জন চাইল্ড চেম্পিয়ন আমি নিয়োগ কৰিবলৈ গৈ আছোঁ। বিটিআৰ অঞ্চলৰ অধিক ট্ৰাইবেল মানুহ আছে। এই ট্ৰাইবেল আমাৰ মহিলাসকলে নিজৰ অৰ্থনীতিৰ কাৰণে বহুত চিন্তা কৰে, অন্য মহিলাবিলাকক বহুত চিন্তা কৰে নিজৰ পৰিয়ালৰ কাৰণে।
আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অৰুণোদয় আঁচনি দিছে, ইয়াত অন্য সুৰক্ষা আঁচনি আহিছে, বহুতখিনি আঁচনি আহিছে, কিন্তু বিটিআৰ চৰকাৰেও আমি সেই আমাৰ বাইদেউসকলক, আমাৰ মাসকলক সহায় কৰাৰ কাৰণে বিটিআৰ ওমেন এম্পাৱাৰমেণ্ট মিছন কৰি তাত 1% বাজেট ৰাখি আমি ওমেনসকলক এম্পাৱাৰ কৰাৰ কাৰণে বিভিন্ন কাম হাতত লৈছোঁ। সেল্ফ হেল্প গ্ৰুপক আমি সহায় কৰিছোঁ, ট্ৰেইনিঙৰ ব্যৱস্থা